শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা থাকিল আৰু মই আজি আহিছোঁ চাংচাৰীত দুৰ্গা পূজা চাবলৈ আৰু আপোনালোক দেখুৱাম যথেষ্ট মানুহৰ ভিৰ চাওক আপোনাৰ বহুত কিমান মানুহ আহিছে আৰু মোৰ লগত আছে মোৰ বন্ধু হিৰণজ্যোতি আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ হ'ল চাংচাৰীৰ মেইন গেট এই মানুহ চাওক আপোনালোকে পিতৃৰ মূৰত মানুহ চাংচাৰীত কলেজ পৰ্বত ইয়াতে আছে ভিতৰত গুহাৰ ভিতৰত আছে দুৰ্গা মা আৰু ওপৰত আছে বাবা ভোলেনাথ বম বম ভোলে চাই থাকক আৰে ভাই গুহা চা না ভাই গুহা কি আল্টিমেট বনাইছে মজাৰ গুহা বনাইছে কয়লাখনিৰ গুহা পাই থাকোঁ দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ এতিয়া আমি ওলাই আহিলোঁ গুহাৰ ভিতৰৰ পৰা আৰু এতিয়া চাম আৰু কি বেলেগ কি বনাইছে কি ডিজাইন আছে চাম আৰু বাই বাই কলেজ পৰ্বত সাজানো বরণডালা আকাশে মেঘের ভেলা চলছে ধনু আসলার ঘন্টা বাজে কেন নতুন সাজে আকাশে পূজার এইবাৰ আমি আহি পালোঁ বাইহাটা চাৰিআলি আপোনালোক দেখুৱাম চাই থাকক বাইহাটা চাৰিআলি চাই থাকক আজি আপোনালোক এখন দুখন নহয় 3, 4, 5খন পূজা দেখুৱাম চাই থাকক আপোনালোকে কোনখন কিমান ভাল হয় কমেণ্ট কৰি জনাব এতিয়া বলক ভিতৰৰ পিনে বাপৰে ইয়াতোচোন বহুত মানুহে কেনেকৈ যাব ভিতৰত আৰু আপোনালোকে যে এইটো মূৰ্তি দেখাইছে দুৰ্গা মা এইটো দুৰ্গা কিন্তু কোনো মাটিৰে বনোৱা দুৰ্গা নহয় এইটো এটা হ'ল কাঠৰে বনাইছে মই লাৰি চাইছিলোঁ কাঠৰে পৰা একদম বনাইছে এইবোৰ হ'ল মাটিৰে বনোৱা এইবাৰ আমি দেখুৱাম আমাৰ শিঙিমাৰী এই শিঙিমাৰী পূজা এইখন চাওক কি সুন্দৰ বনাইছে T20 World Cup এইবাৰ ইণ্ডিয়া আনিব T20 World Cup এইটো এটা দাগি লৈ যাব চাই থাকক কি সুন্দৰ বনাইছে বাপৰে কেম্বা বনাইছে দে ভাল লাগিছে কি কোৱা বন্ধু ভালোবাসার আলিঙ্গনে বিজয়ের বিসর্জনে ও আসছে বছর আবার হবে এক সুরে সুর মিলিয়ে বছর বছর এভাবে তোমায় প্রাণে ভাসিয়ে দুঃখ সবাই সিঁদুরে সোহাগে ভাসবে ঢাকে এইবাৰ চাৰিআলিৰ পৰা পুৰা পোনে পোনে দদৰা সেইবাৰ চাওক দদৰা দুৰ্গা পূজা কেনেকুৱা দেখাই আছোঁ আপোনালোক চাই থাকক আপোনালোকে কিবা এটা গম পাইছেনে এইটো চাই কিনে যে আগতে নাৰিকল গছত তামোল গছত যি কিছুমান যি চৰাই বাঁহ চকা চৰাই বাঁহ এই তেনেকুৱা ধৰণৰ বনোৱা হৈছে এইবোৰ কি সুন্দৰকৈ বনাইছে চাওক
আজিলৈকে কোনো মিস্ত্ৰী নাই এনেকুৱা বাঁহ বনাব পৰা, কোনো ব্যক্তি নাই আজিলৈকে। অদ্ভুত মিস্ত্ৰী। মহামারী মুছে যাবে আজ, ঢাকের পিঠে পড়লো কাটি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো আৰু এতিয়া দুজনী সুন্দৰী লগ পাইছোঁ, তেখেতৰ লগত কথা পাতিম অলপ। এই দুজনী সুন্দৰী কি কৰি আছা? কি কৰি আছা? আকাশে মেঘে আমি নতৰা পূজা পাতিছোঁ এতিয়া মানে বৰষুণ লাগি আছে আৰু দাদাক লগ পালোঁ আৰু এজনী চাহ ক'ত আছা? এতিয়া আমি ফাংচন চাবলৈ যাওঁ এতিয়া আমাৰ ল'ৰালি আহিব ঘৰত নাযাওঁ হয় না? ঘৰত ঘৰত নাযাওঁ? যাম 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 এইফালে। Come on.